মিডিয়া দৰ্শক বন্ধুসকল, যোৱা 2001 চন জানুৱাৰী 1 তাৰিখ জাহেৰ চগুন বাইচি সান্তাল সমাজ কমিটি জন্ম হৈছিলে আৰু সেইটোৱে আজি 23তম আমি সুন্দৰগাঁও খেলপথাৰত আয়োজিত কৰিছোঁ। আৰু এই কমিটি জন্ম হোৱাৰ পিছত সান্তালসকলৰ এটা সময়ত নিজা নিজা গাঁৱত বেলেগ দিনত প্ৰবাসবিলাক উদযাপন কৰিছিলে। যোৱা 2001 চনৰ 1 জানুৱাৰীত এই সংগঠন জন্ম হোৱাৰ পিছত আজি অল অসমৰ সাঁওতাল সম্প্ৰদায়ৰ লোকসকলে একেটা দিনত প্ৰবাসবিলাক উদযাপন কৰি আছে বা পালন কৰি আহি আছে। তদ্ৰুপ অসমীয়াসকলৰ যেনেকা 3টা বিহু আছে, সান্তালসকলৰ 2টা আমাৰ পৰব আছে, এটা হ'ল চৰহাই আৰু এটা হ'ল বাহা। আমি বাহা উৎসৱটো আমি ফাগুন পূৰ্ণিমাত আমি উদযাপন কৰোঁ আৰু চৰহাই উৎসৱটো জানুৱাৰীৰ 14 তাৰিখৰ পৰা 19 জানুৱাৰীলৈকে আমাৰ উদযাপন কৰা হয়। 6 দিনীয়া আমাৰ উৎসৱৰ দিনটো হ'ল 6 দিনীয়া। এই কমিটি জন্ম হোৱাৰ পিছত আমি দেখিবলৈ পাইছোঁ বা মই নিজে আনন্দিত আৰু খুশি। আজি সান্তাল সম্প্ৰদায়ে যি বেলেগ গাঁৱত বেলেগ দিনতে নিজৰ পৰম্পৰা ৰীতি ৰিৱাজবিলাক লালন পালন কৰি আহিছে, কিন্তু এই কমিটিৰ জৰিয়তে আজি একেটা ডেটত একে দিনতে আজি ক'ব গ'লে সান্তাল সমাজৰ জন্মৰ পৰা মৃত্যুলৈকে যি সামাজিক ব্যৱস্থা আছে, এই সমাজৰ ব্যৱস্থাবিলাক বহুতৰ কোনটো কাম অমানৱীয়তাবিলাক আছিলে, এইবিলাক এই কমিটিৰ দ্বাৰা আজি আঁতৰ কৰা হৈছে। আশা কৰিছোঁ আগন্তুক দিনবোৰত আমি এই জাহেৰ চগুন বাইচি কমিটিৰ দ্বাৰা কৰিবলগীয়া কাম বহুত আছে, আধৰুৱা আছে। এই কামবিলাক সম্পূৰ্ণ বুলি মই নিশ্চয় আশা ৰাখিছোঁ। নিশ্চয় আমি এই কমিটিৰ দ্বাৰা আমি নিজৰ সমাজখনৰ আমাৰ যিবিলাক লেতেৰা বস্তুবিলাক আছে সেইবিলাক আমি আঁতৰ কৰি আমি নতুন বাৰ্তাক আমি মোকলাই বা লৈ যাবৰ কাৰণে আগবাঢ়ি যাব পাৰিম।